মাটিক সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। Dasar kera jik kami orang jalak kera, Abu Talha Center menaya Marini Principal Udalguri College ran Dilip Junto Master. Kemudian SP Student. Itu mulai dari awal. এখানে আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমাৰ উপসভাপতি জিলা অমৃত হৰিৰাম মাটিক ছাৰক সম্বৰ্ধনা জ্ঞাপনৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। এইখিনিতে আমি সাংস্কৃতিক অনুষ্ঠানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আমাৰ ৰিটায়াৰ্ড প্ৰিন্সিপালক ছাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। এইখিনিতে যিয়ে নহওক এই তেতিয়াৰ পৰাই মোৰ লগত তেওঁৰ সম্পৰ্ক অতি মধুৰ আৰু তেওঁ সদায় চাওতালী জনগণৰ চাওতালী জাতিটোৰ হকে কিবা এটা কৰাৰ কাৰণে তেওঁৰ মনত এটা বিৰাট ডাঙৰ হেঁপাহ আছিল আৰু সেই সূত্ৰে বিমল হেমব্ৰম ডাঙৰীয়া আজিকালি খুব সম্ভৱ সদৌ অসম সান্তালী ছাত্ৰ সন্থাৰ তেওঁ সভাপতি নিৰ্বাচিত হৈছে। বচাই বুলি যিটো নৃত্য তেওঁলোকে পৰিৱেশন কৰিছিল আগতে আমি সৰুতে দেখিছিলোঁ। আমি সৰু তেতিয়া আমি দুৰ্গা পূজা মণ্ডপত যেতিয়া দুৰ্গা পূজা হয় তেতিয়া আমি এই নৃত্যটো প্ৰদৰ্শন কৰা দেখিছিলোঁ। তেতিয়া আমি এই নৃত্যটো চাবৰ কাৰণে বিৰাট নৃত্যটো দুৰ্গা পূজাৰ লগত জড়িত, দুৰ্গা দেৱীৰ লগত জড়িত আৰু গোটেই ভাৰতবৰ্ষতে এই নৃত্যটো দুৰ্গা পূজাৰ লগত জড়িত আৰু প্ৰদৰ্শিত।